নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে মই শান্তনু দাস পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত। আজি মই আপোনালোকক এটা ফটো ফ্ৰেম বনাই দেখুৱাম আৰু এই ফটো ফ্ৰেমটোত মোৰ বিয়াৰ যিখিনি ফুলৰ মালা আছিলে সেই ফুলৰ মালাখিনি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এই ফটো ফ্ৰেমটো বনাইছোঁ আৰু ফটো ফ্ৰেমটো কেনেকৈ বনাইছোঁ গোটেইখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাব লাগিব। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া আমি এটা ফটো ফ্ৰেম লৈছোঁ আৰু এই ফটো ফ্ৰেমটো মই অনলাইনত লৈছিলোঁ আৰু এয়া হৈছে গোলাপ ফুলখিনি প্লাষ্টিকৰ হয়। দুটা ৰঙৰ গোলাপ ফুল আনিছোঁ, হালধীয়া আৰু ৰঙা। দুইটা চুকত আমি সেই গোলাপ ফুলখিনি দিম আৰু তাৰপিছত আমি এয়া যিখিনি নাৰ্জী ফুলৰ মালা আছিলে শুকাই গৈছে, সেই নাৰ্জী ফুলৰ মালাখিনি এটা চাইডত লৈছোঁ আৰু তাৰপিছত আমি এয়া যি বকুলৰ মালা দৰাই মূৰত লয় সেই বকুলৰ মালাখিনি আমি এটা চুকত লৈছোঁ। আপোনালোকে বিভিন্ন ধৰণে সজাব পাৰে আৰু এয়া হৈছে মুকুতাৰ মালা এডাল কিনি আনিছিলোঁ। সেই মালাডাল আমি ছিঙি পেলাই সেই মণিখিনি আমি এনেদৰে ফুলখিনিৰ মাজত দিছোঁ আৰু মুকুতামণিৰ পিছত এয়া আমি গল্ডেন কালাৰৰ এটা মণি, এইটো আমি কিনি আনিছিলোঁ আৰু এই গল্ডেন কালাৰৰ মণিখিনি আমি ফুলৰ মাজে মাজে দিম। আপোনালোকে বিভিন্ন ধৰণে সজাব পাৰে, যিমান ধুনীয়াকৈ সজাব, যিমান বস্তু দিব সিমানেই ধুনীয়া লাগিব দেখিবলৈ। আৰু এয়া গোলাপ ফুলৰ মাজে মাজে মুকুতাৰ মণি আৰু গল্ডেন কালাৰৰ সেই মণিখিনি আমি দিছোঁ আৰু এতিয়া আমি যি গোলাপ ফুলৰ পাহি সেই গোলাপ ফুলৰ পাহিখিনি দিছোঁ। গোলাপ ফুলৰ পাহিখিনি ছিঙি এনেকৈ দিছোঁ, এয়াও প্লাষ্টিকৰে হয়। এতিয়া ইয়াত এখন নেম প্লেট দিছোঁ, নেম প্লেটখনত দৰা কইনাৰ নাম আৰু বিয়াৰ ডেটটো দিছোঁ আৰু এইখন ফটো ফ্ৰেমটো চাওক, গোটেইখিনি বস্তু আমি সজাই পেলাই গোটেইখিনি দিছোঁ আৰু এতিয়া ইয়াত আমি এটা বস্তু দিম, যিটো বস্তুৰ নাম হৈছে ৰেজিন। আৰু ৰেজিন কেনেকৈ দিয়ে আপোনালোকে চাওক আৰু এইটো চাওক, এইটো হৈছে ৰেজিনৰ বটল। এইটো মই অনলাইনত আহিছিলোঁ আৰু এই ৰেজিনৰ বটলটোত আপোনালোকে লিখা আছে চাওক, এইটো ৰেজিন 2:1 ৰেচিঅ'ত মিলাব লাগে। এইটো ৰেজিনৰ বটল আৰু ৰেজিনৰ বটলটোৰ লগত এইটো 1 কেজি হয়, যিহেতু ফ্ৰেমটো ডাঙৰ গতিকে 1 কেজিৰ বটল দিছোঁ আৰু ইয়াৰ লগত আৰু এটা বটল আহে, সেইটো বটল মই দেখুৱাইছোঁ আপোনালোকক। আৰু লগত অহা বটলটো হৈছে এইটো চাওক, এইটো হৈছে হাৰ্ডেনাৰ, এইটো হাৰ্ডেনাৰ লিখা আছে, এইটো হৈছে আধা কেজি। এতিয়া আমি দুইটা বস্তু আমি 2:1 ৰেচিঅ'ত আমি মিলাব লাগিব। আমি যদি ৰেজিন 1 গিলাচ লওঁ, ঠিক তেনেদৰে এই হাৰ্ডেনাৰটো আমি আধা গিলাচ ল'ব লাগিব, মানে 2:1 ৰেচিঅ'ত আমি মিলাব লাগিব, তেতিয়াহে ফ্ৰেমটো পিছলৈ টান হ'বগৈ। এতিয়া চাওক মই ৰেজিন আৰু হাৰ্ডেনাৰটো কেনেকৈ মিক্স কৰিম। মই এটা প্লাষ্টিকৰ গিলাচ লৈছোঁ, আপোনালোকে যি বাছনিয়ে নলওক কিয় আপোনালোকে দুইটা বস্তু মিলাবৰ কাৰণে সেইটো বস্তু ইউজ কৰিব, যিটো বস্তুত আপোনালোকে ৰেজিন আৰু হাৰ্ডেনাৰ দুইটা ল'ব পাৰে। কিন্তু আপোনালোকে জোখটো জানিব লাগিব 2:1 ৰেচিঅ'ত। ৰেজিন যদি আপোনালোকে 1 গিলাচ লয় তেনেহ'লে হাৰ্ডেনাৰ আধা গিলাচ ল'ব লাগিব। আমি এনেদৰে প্লাষ্টিকৰ গিলাচত দুইটা বস্তু এনেকৈ লৈ পেলাই আমি এনেকৈ মিক্স কৰিছোঁ আৰু 3 মিনিটমান প্ৰায় মিক্স কৰিব লাগে, ভালকৈ মিক্স হ'ব লাগে। আৰু এনেদৰে মিক্স কৰাৰ পিছত আপোনালোকে ফটো ফ্ৰেমত এনেদৰে লাহে লাহে ঢালিব লাগিব। চাওক মই কেনেকৈ ঢালিছোঁ চাওক। আপোনালোকে এটা কথা মনত ৰাখিব যে যেতিয়া হাৰ্ডেনাৰ আৰু ৰেজিনখিনি মিক্স কৰিব আৰু মিক্স কৰি যেতিয়া ফটো ফ্ৰেমটোত ঢালিব তেতিয়া যাতে বাবলছ নোলায় সেইটো মনত ৰাখিব। আৰু যেতিয়া ফটো ফ্ৰেমটোত ৰেজিনখিনি ঢালিব তেতিয়া লাহে লাহে ঢালিব আৰু ফ্ৰেমটো যাতে গোটেইখিনি ছাইডত সমানে যাতে ৰেজিনখিনি বা মিক্সাৰখিনি যে সোমাই যায় সেইটো লক্ষ্য কৰিব। এতিয়া চাওক 24 ঘণ্টাৰ পিছত আমাৰ যিটো ফটো ফ্ৰেম আছিলে সেই ফটো ফ্ৰেমৰ মিক্সাৰখিনি টান হৈ গ'ল আৰু পূৰা গ্লাছৰ নিচিনা লাগিছে দেখিবলৈ চাওক। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যেতিয়া ৰেজিনখিনি ঢালাৰ পিছত আপোনালোকে ফটো ফ্ৰেমটো ধুনীয়াকৈ সমান ঠাইত ৰাখিব আৰু যাতে তাত ধূলি বালি পোক পতংগ যাতে নপৰে। এতিয়া ফটো ফ্ৰেমটো আমাৰ চাওক কি ধুনীয়া লাগিছে, গ্লাছৰ নিচিনা লাগিছে আৰু ইয়াত বহুত যুগান্তৰলৈ এনেদৰে সংৰক্ষণ হৈ থাকিব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ, ধন্যবাদ।